জিকে আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া বিষয়ৰ প্ৰখ্যাত সাহিত্যিকসকলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। মষ্ট ইম্পৰ্টেণ্ট MCQ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ইয়াত আজি প্ৰথম প্ৰশ্নটো, পদ্মনাথ গোহাঞিবৰুৱাই কোনখন আলোচনীৰ সম্পাদনা কৰিছিল? ইয়াত এ দিয়া আছে জোনাকী, বি উষা, চি বাঁহী, ডি কোনোটোৱেই নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি উষা। পদ্মনাথ গোহাঞিবৰুৱাই উষা আলোচনীখন সম্পাদনা কৰিছিল। আৰু পদ্মনাথ গোহাঞিবৰুৱাই দুখন আলোচনী সম্পাদনা কৰিছিল, তাৰে এখন হ'ল উষা আৰু আনখন বিজুলী। মনত ৰাখিব, জোনাকী সম্পাদনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰথম 1889 চনত, আৰু বাঁহী কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। মনত ৰাখিব। ইয়াত 2 নম্বৰ দিয়া আছে, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি আছিল? ইয়াত দিয়া আছে এ বনকুঁৱৰী, বি মমতাৰ চিঠি, চি প্ৰিয়তমাৰ চিঠি, ডি মৰ্মান্তিক। ইয়াতে মৰ্মান্তিক হ'ব লাগিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বনকুঁৱৰী। আৰু এই বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল, আৰু এই জোনাকী আলোচনীখনত প্ৰকাশ হৈছিল। বনকুঁৱৰী জোনাকী আলোচনীখনত প্ৰকাশ হৈছিল আৰু চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল। ইয়াত দিয়া আছে 3 নম্বৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰথম উপন্যাসখনৰ নাম কি? এ দিয়া আছে ৰাজপথে ৰিঙিয়াই, বি আই, চি ইয়াৰুঙ্গম, ডি মৃত্যুঞ্জয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ ৰাজপথে ৰিঙিয়াই। ৰাজপথে ৰিঙিয়াইখন 1957 চনত মুক্তি পাইছিলে। বি আইখন 1958, ইয়াৰুঙ্গম 1960 আৰু মৃত্যুঞ্জয় 1979 চনত ৰচনা কৰিছিলে বা প্ৰকাশ হৈছিলে। ইয়াত দিয়া আছে 4 নম্বৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াত এ দিয়া আছে ৰাজপথে ৰিঙিয়াই, বি আই, চি ইয়াৰুঙ্গম, ডি মৃত্যুঞ্জয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ইয়াৰুঙ্গম। আৰু ইয়াৰুঙ্গমখন 1960 চনত প্ৰকাশ হৈছিলে, আৰু 1960 চনতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 5 নম্বৰ দিয়া আছে ইয়াত, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? এ ৰাজপথে ৰিঙিয়াই, বি আই, চি ইয়াৰুঙ্গম, ডি মৃত্যুঞ্জয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মৃত্যুঞ্জয়। আৰু মৃত্যুঞ্জয়খন 1979 চনত প্ৰকাশ হৈছিলে আৰু জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। 6 নম্বৰ দিয়া আছে, ভৱানন্দ দত্তৰ কবিতা সম্পৰ্কীয় পুথিখনৰ নাম কি? এ দিয়া আছে অসমীয়া কবিতাৰ ৰূপৰেখা, বি সৃজন আৰু মনন, চি অসমীয়া কবিতাৰ কাহিনী, ডি কাব্য আৰু অভিব্যঞ্জন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অসমীয়া কবিতাৰ কাহিনী হ'ল ভৱানন্দ দত্তৰ কবিতা সম্পৰ্কীয় পুথি। 6 নম্বৰ হ'ল, 7 নম্বৰ দিয়া আছে ইয়াত, জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা প্ৰথম নাটকখনৰ নাম কি? এ দিয়া আছে ৰূপালীম, বি শোণিত কুঁৱৰী, চি লভিতা, ডি নিমাতী কইনা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল শোণিত কুঁৱৰী। শোণিত কুঁৱৰীখন প্ৰথমে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিলে। 8 নম্বৰ দিয়া আছে, সুন্দৰ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকৰ বিখ্যাত চৰিত্ৰ? এ দিয়া আছে লভিতা, বি দিয়া আছে ৰূপালীম, চি কাৰেঙৰ লিগিৰি, ডি হ'ল খনিকৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি কাৰেঙৰ লিগিৰি। সুন্দৰ কোঁৱৰ তাৰে এটা চৰিত্ৰ আছিল সুন্দৰ কোঁৱৰ কাৰেঙৰ লিগিৰিখনৰ। 9 নম্বৰ দিয়া আছে, জোনাকীৰ প্ৰথম সম্পাদকগৰাকী হ'ল? এ লক্ষ্মীনাথ বেজবৰুৱা, বি চন্দ্ৰকুমাৰ আগৰৱালা, চি পদ্মনাথ গোহাঞিবৰুৱা, ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালা হ'ল জোনাকীৰ প্ৰথম সম্পাদক। আৰু জোনাকীৰ ত্ৰিমূৰ্তি বুলি আমি চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক বুজাওঁ। মনত ৰাখিব, জোনাকী যুগৰ ত্ৰিমূৰ্তি চন্দ্ৰকুমাৰ, হেমচন্দ্ৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাক বুজাওঁ। 10 নম্বৰ দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ কবিতা পুথিখন হ'ল? ইয়াত দিয়া আছে এ লিটিকাই, বি কদমকলি, চি পদুম কুঁৱৰী, ডি জুনুকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কদমকলি। কদমকলি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই একমাত্ৰ লিখা কবিতা পুথি, আৰু পদুম কুঁৱৰী হ'ল একমাত্ৰ উপন্যাস। আৰু ইয়াৰে লিটিকাইখন হ'ল ধেমেলীয়া পুথি, আৰু জুনুকা হ'ল শিশু সাহিত্য। মনত ৰাখিব। 11 নম্বৰ দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন হ'ল? মই অলপ আগতে কৈছোঁ ইয়াৰে উত্তৰটো, গতিকে ইয়াৰে উত্তৰটো হ'ল পদুম কুঁৱৰী, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ
উপন্যাস মনত ৰাখিব। 12 নম্বৰ দিয়া আছে ফিলচফি এণ্ড ইণ্ডিয়া গ্ৰন্থখনৰ ৰচক হ'ল। ইয়াত দিয়া আছে এ চন্দ্ৰকুমাৰ আগৰৱালা, বি পদ্মনাথ গোহাঁই বৰুৱা, চি ভৱানন্দ দত্ত, ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ভৱানন্দ দত্ত হ'ল ফিলচফি এণ্ড ইণ্ডিয়াৰ ৰচক। 13 নম্বৰ দিয়া আছে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। চন্দ্ৰকুমাৰ ইয়াত কুমাৰ দুটা হৈ গৈছে। আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে এইষাৰ কাৰ উক্তি? এ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, বি হেমচন্দ্ৰ গোস্বামী, চি পদ্মনাথ গোহাঁই বৰুৱা, ডি সত্যনাথ বৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। 14 নম্বৰ দিয়া আছে ইয়াত বাঁহীত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ সমষ্টিয়ে হ'ল এ বীণ বৰাগী, বি প্ৰতিমা, চি পাহৰণী, ডি কদমকলি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বীণ বৰাগী। বাঁহীত যিবিলাক চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি প্ৰকাশ হৈছিল সেই তাৰে সমষ্টিয়ে পিছত বীণ বৰাগী ৰূপে প্ৰকাশ হৈছিলে। 15 নম্বৰ দিয়া আছে ইয়াত জোনাকীত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ সমষ্টিয়ে হ'ল এ বীণ বৰাগী, বি প্ৰতিমা, চি পাহৰণী, ডি কদমকলি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল প্ৰতিমা। প্ৰতিমা হ'ল জোনাকীত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা সমষ্টি। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল সকলোলৈ। আশা কৰোঁ সকলোৱে ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে কমেণ্টত জনাব আৰু আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্টত নিশ্চয় জনাব। তেতিয়া আমি আগবাঢ়ি যোৱাত আৰু সাহস পাওঁ। ধন্যবাদ।